এওঁ যোনজন ডাঙৰ দাদাক আছিল তেওঁক আলফাই গুলিয়াই মাৰিছে। তাৰমানে 2008 আৰু 9ত পঢ়ি আছিল। 9ত পঢ়ি থকা অৱস্থাত তাৰমানে আলফাই মাৰিছে। ইয়াৰ পৰা ঘৰৰ পৰা মাতি নিছিল গধূলি 6টামান বজাতে। 6টা বজাত মাতি নি কিনে আমাৰ পথাৰৰ প্ৰায় 1 কিলোমিটাৰৰ অলপমান কম হ'ব সেনেকুৱা জেগাত মাৰি পেলাইছে গুলিয়াই। কিন্তু কি কাৰণ মানে সিহঁতে তাৰমানে আমাৰ ল'ৰাটোক হেৰি কৰিছিল, স্কুলৰ পৰা অহাৰ পিছত মোবাইল চাৰ্জ, তেতিয়া লাইন নাছিল, মোবাইল চাৰ্জ দিবা পঠোৱাই, কিবা কিবি কামত পঠোৱাই। তেতিয়া মই বাবুক হাক দিছিলোঁ ল'ৰাটোক। হাক দিয়াত একদিন সিহঁতে আহি মোক দম দিছে। এইটোৰ কাৰণে আমি তোক মাৰি পেলাম, হেন কৰিম ত্যান কৰিম। আলফাই তাৰমানে ল'ৰাটোক ব্যৱহাৰ কৰাৰ হাক দিয়াৰ কাৰণে এইখিনি। তাৰপিছত সি গধূলি প্ৰায় 6টামান বজাৰ পৰা সি পঢ়ে স্কুল কি পঢ়িবা দি কিনে মই বাহিৰত হাজিৰা মানুহ বিচাৰি গৈছিলোঁ, ধান কাটবাৰ হৈছে। তাৰপিছত তাৰ পৰা আহি চাওঁ যে 9টা বজাত সি নাই। ল'ৰাটো আমি বিচাৰি ৰাতিটো সেনেকৈ কান্দি কুটি থাকোঁ। এনেতে আমাৰ যিটো সৰু ল'ৰা আছিল সি তেতিয়া 6ত পঢ়ি আছিল। এতিয়া তাৰ বেমাৰ তাৰমানে বনমেৰু ট্ৰেন্সফাৰ কৰিব লাগে। বনমেৰু ট্ৰেন্সফাৰ কৰাওঁতে 26 লাখ টকা লাগে। আমি ক'ত পাম তেনেকুৱা 26 লাখ টকা? আমাৰতো আৰু একোৱে নাই। গতিকে এতিয়া ফুলৰ বেপাৰ কৰে, ফুল বেচে কামাখ্যা মন্দিৰত। সেনেকৈ চলি আছে আৰু আমাক খুৱাইছে। যিজন ল'ৰা আপোনালোকৰ আলফাই মাৰিলে, ল'ৰাজনৰ নাম কি আছিল? ভৱেশ ৰাজবংশী। কিমান বছৰ আগতে মাৰিছিল? 2008ত। 2008ত মাৰি পেলাইছিল। সেই সময়ত আপোনালোকে খবৰ দিছিল? পুলিচ আছিলে, SDC আছিল, এনেকুৱাকে বহুত মানুহ আছিল। কিন্তু এতিয়া আপুনি কি বিচাৰিছে? এতিয়া আমাৰ বিচাৰিব লাগে কি আছে, যদি আলফাৰ লগত চুক্তি হৈছে, যদি আৰু তেওঁলোকে আমাক সহযোগ কৰে বা চৰকাৰে সহায় কৰে, আমাক কিবা এটা দিলে ভাল পাম আৰু। ইমান বছৰে আপোনালোকে কিয় মনে মনে আছে? ইমান বছৰে মনে মনে থকা মানে আমি একোৱে নাজানো। আৰু চৰকাৰৰ লগত যোগাযোগ কৰাৰ পিছতো চৰকাৰে একোৱেই নকৰিলে। আপোনালোকক কিবা ভাবুকি দিয়া হৈছিল নেকি, যদি আপোনালোকে প্ৰকাশ কৰি দিয়ে তেতিয়া এনেকুৱাকে কৈছিল আৰু। ল'ৰা ছোৱালী কেইজন? এতিয়া আমি ল'ৰা এটাই এতিয়া বৰ্তমান সেই বেমাৰীটোৱে, ছোৱালীটো বিয়া দিছোঁ। আপোনালোকে কেনেকৈ চলিছে? মই খেতি কৰোঁ, আধা মাটিৰ খেতি কৰোঁ। আধি মাটিৰ খেতি আনৰ মাটিত খেতি কৰোঁ আৰু। যদি আপোনালোকৰ বৰুৱা ডাঙৰীয়াই যদি আমাক কিবা সহায় কৰে, গতিকে আমি ভাল পাম। তেখেতে যদি আমাক, ল'ৰাটোতো আৰু 9ত পঢ়ি থাকোঁতে মাৰি পেলাম। গতিকে এতিয়া যদি তেওঁ আমাক কিবা এটা সহায় দিয়ে তেতিয়া ভাল হ'ব আৰু। তেওঁলোকৰ যেতিয়া চুক্তি হ'ল, তেওঁলোকে আমাক কিবা এটা সহায় কৰিলে ভাল হ'ব। কি বুলি কওঁ, ল'ৰাটো এতিয়া মাৰি পেলাইছি, এতিয়া আৰু উপায় নাই আৰু। বাপেকে কোৱা শান্তিয়ে আৰু, বেলেগ আৰু একো নাই। এতিয়া মোৰ বিশেষকৈ মোৰ চলিটো ভাল কৰি দিয়ক চৰকাৰে, আৰু কিবা এটা মোক যদি দিয়ে সেয়ে মই ভাল পাম আৰু। তাত বাহিৰে আৰু দুটা ল'ৰা আছিল, ছোৱালী এটা। তাৰমানে বায়েকৰ হেৰি আছিল আৰু, পৰীক্ষা দি আছিল, 2-3 পঢ়ি আছে। মোক কৈছে মা চাহ বনাওঁ। মই চাহ বনাব গ'লে এতিয়া বাবুকটো বিচাৰি একদম নাপাওঁ। গাঁৱৰ ছোৱালী ক'লে এই মাত্ৰ দেখা পাইছোঁ। তাক সেনেকৈ কৈ দেউতাকে নতুন চেণ্ডেল আনিছিল, মাটিয়ে লগা নাই, দাঙি নিছে কিজানি। দাঙি নি পেলাই এটাই গুলি মাৰিছে, এনেকৈ পাৰ হৈ গৈছে আৰু। তাৰপিছত মই অলপমান দেখা পালোঁ, তাতে মোক পৰি গ'লোঁ। যাওঁতে দাঙি আনি ইয়াতে মানুহ পৰি আছে। বয়স 14 বছৰ আছিল। 14 বছৰ আছিল আৰু 9ত পঢ়িছিল। বেছি ডাঙৰ হোৱা নাই, সৰু আছিল। এতিয়া কিহৰ কাৰণে মাৰিলে মানে এতিয়া সেইকেইদিন কিন্তু সিহঁত আছিল, ঘৰে আছিল। সেই ঘৰে থাকোঁতে আমাৰ বাবু অকণমান খত হৈছে, কাকো ভয় নকৰে। তাৰমানে আৰু মোবাইলটো চাৰ্জ দিব দিছে। মই কওঁ নাচবি বাবু, কোনোবাই কিবা ক'ব, সি নকওঁ দিম মোবাইলহে চাৰ্জ দিম। এই এটা সিপাৰে চাৰ্জ দিছিল মোবাইল। আগতে 5 টকাকৈ লয়, আগতে লাইন নাছিল। এই মোবাইল চাৰ্জ দিব গৈছিল। কিহৰ কাৰণে সান্দৰ কিবা টোপলা দেখা পালা নে কিহে দেখা পালা, ঈশ্বৰে জানিব আৰু। তাত বাহিৰে আৰু আমি একো নাজানো। সেইটো তাৰমানে গ'ল মেৰেজ নে কি, মোৰো সিমান নাহে দিচোন। সেই তাৰমানে ব্লাড যায়, হয় বিচাৰি গেলোঁ, খুজি দিল্লীক লৈ গেলোঁ। চবেই দিছিল পইচা। এতিয়া নাই, কোনোবাই 100 টকা, কোনোবাই 200 টকা, বৰিটো গেছি খুজিবা। সেনেকৈ শাহু বোৱাৰী খুজি পেলাই দিল্লীক লৈ গেলোঁ, নল্লোঁ, ঘূৰাই লৈ আহিলোঁ। এতিয়া বেমাৰী আৰু মুখখন উলহলি।
কি ক'ব চৰকাৰৰ বা কাক কি আহ্বান জনাব আপুনি? চৰকাৰে এতিয়া আমাক আৰু চলিটোকে নহ'লে চাকৰি দিয়ক নহ'লে বা কিবা এটা দিয়ক, চলিটোকে ভাল কৰক, সেইটোৱে বিচাৰিছোঁ আৰু বেলেগ আৰু কিনো বিচাৰিম। সেইখানে যদি মোক সহায় কৰে মই ভাল পাম আৰু আটা মৰি গ'ল, আটাৰ কাৰণে যদি ভাল কৰি দিয়ে। ধন্যবাদ। আমাৰ এওঁ যোনজন ডাঙৰ দাদাক আছিল তেওঁক আলফাই গুলীয়াই মাৰিছে বুলি কোৱা হৈছে। তাৰপিছত আৰু এতিয়া মোৰ যিজন হাজবেণ্ড আছে তেওঁ এতিয়া আজি 7-8 বছৰেদি সম্পূৰ্ণ অসুস্থ বেমাৰী। ধৰ যেনেকুৱা পেচাবেদি তেজ যায়, পেচাব মানে তেজ গ'লে মানে তেওঁ উঠিব বহিব নোৱাৰা হৈ যায়। মেডিকেলত 1 মাহ 1.5 মাহ আমি এনেকৈ থাকি তেজ দিব লাগে। তেজ দিয়া মানুহো নাপাওঁ, আমাৰ বংশত তেনেকুৱাকৈ মানুহ বহুত নাই বা চবেই দিব নোখোজে। আমি এতিয়া আগ ধৰি তাক ধৰি সেনেকৈ তেজ দি মেলি ৰাখি আছোঁ, কিবাকৈ তেওঁ কাম নকৰিলেও নহয়। এতিয়া আমি 16-17 চন মানতে তেতিয়াই আমাক এমছলৈ ৰেফাৰ কৰিছিল বন মেৰ' ট্ৰান্সফাৰ কৰাৰ কাৰণে। আমি তেতিয়া চৰকাৰৰ ফালে বেলেগকৈ একো সুবিধা নাপালোঁ। এখন লেটাৰ দিছিল, তেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া হেল্থ মিনিষ্টাৰ আছিল। লেটাৰখন আমি এমছত লৈ গ'লোঁ। লৈ যাওঁতে তেতিয়া আমাৰ তেনেকৈ বন মেৰ' ট্ৰান্সফাৰ কৰা নহ'ল কাৰণে আমাৰ বিশেষ একো কামত নাহিল। কিন্তু আমি বাহিৰা একো পইচা আমি সহায় নাপালোঁ। সেইগুণে আমি অ'ত ত'ত খুজি মাগি যিখিনি পইচা লৈ গৈছিলোঁ সেইখিনি পইচাইদি আমি তাত খাই বৈ চলিহে আহিব পাৰিলোঁ, এসাঁজ খাই এসাঁজ নোখোৱাকৈ। বেলেগকৈ আমাৰ ট্ৰিটমেণ্ট একোৱে নহ'ল। পইচা শেষ হৈ গ'ল, আমি গুচি আহিলোঁ। আহি এতিয়া আমি GMCHতে আমি এতিয়া মাহে 2 মাহৰ মূৰে সেনেকৈ ভৰ্তি হৈ তেজ দি লৈ আহোঁ। মানুহজন এতিয়া ঔষধ খাই সম্পূৰ্ণ ফুলি গৈছে। আকৌ গুচি যোৱাজন গুচি গ'ল। এতিয়া আপোনালোকলৈ মোৰ এইটোৱে আহ্বান যে মোৰ মানুহজনক অলপমান সহায় কৰক, যাতে তেওঁ তেজ লৈ থাকিব নালাগে। বা এতিয়া মেডিচিন খাই কিডনীটো এফেক্ট হৈছে, ক্ৰিটিনাইন 15 পাইছে, ডায়লচিছ দি থাকে, অলপমান নৰ্মেল হৈছে, আকৌ কাম কৰে। এতিয়া আমাৰ বেলেগ পথ নাই। আমাৰ খেতি মাটি কৰিব লগাকৈ সেনেকুৱাকৈ খেতিৰ মাটি নাই আমাৰ। দেউতা আৰু মা আছে, মই আৰু মোৰ হাজবেণ্ড। আমাৰ বেলেগ একো পথ নাই, একোৱে নাই আমাৰ হাতত। এতিয়া আপোনালৈ আমাৰ এই আহ্বান। কিমান টকা খৰচা হ'ব বা ক'ত নিব লাগিব এতিয়া? এতিয়া আমাক দিল্লী এইমছলৈ নিয়াৰ কথাই কৈছে বন মেৰ' ট্ৰান্সফাৰ কৰাৰ কাৰণে। আৰু কিমান টকা খৰচা হ'ব, 26-27 লাখ মান টকা খৰচাৰ কথা কৈছে। এতিয়া সেইখিনিতো আমাৰ হাতত নাই। এতিয়া মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই আহ্বান জনাম, আমাৰ যাতে মানুহজন যাতে চকুৰ আগত ভালকৈ থাকে বা তেওঁ যাতে সহায় কৰে, মানুহজন সুস্থ কৰি আনিবৰ কাৰণে সহায় কৰে আৰু সেয়ে হাতযোৰ মোৰ নিবেদন।